হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালেই দিয়ক। আৰু বহুত দিনৰ মূৰত আজি এটা লং ভিডিঅ' দিবলৈ ওলাইছোঁ আৰু এই ভিডিঅ'টো কোনো কমেডি নহয়, কোনো ৰোমেণ্টিক নহয়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এই ভিডিঅ'টো চাই লওক। कैलेंडर में से 10 दिन गायब कर दिए गए और तुम्हें पता भी नहीं चला। लोग 4 अक्टूबर की रात सोए और अगले दिन जब उठे तो 5 अक्टूबर नहीं सीधा 15 अक्टूबर था। ये कोई मजाक नहीं है, आज भी आप अपने कैलेंडर में चेक कर सकते हो। अपने फोन में कैलेंडर खोलो, फिर उसमें सन 1582 के अक्टूबर महीने में चेक करोगे तो उसमें 4 तारीख के बाद सीधे 15 तारीख है और 10 दिन गायब है। पर ये 10 दिन गए कहाँ, किसने मिटा दिया उन्हें? और थ्योरिस्ट्स का मानना है कि उन 10 दिनों में धरती पर कुछ ऐसा खौफनाक हुआ था जिसे इतिहास से मिटा देना ही बेहतर था। ये एक ऐसा टाइम ऑफ था जिसे आज तक हमसे छुपाया जा रहा है। सरकारी तौर पर कहा गया कि पोप ग्रेगरी ने कैलेंडर की गलती सुधारने के लिए ऐसा किया, पर क्या सिर्फ एक कैलकुलेशन के लिए कोई पूरे 10 दिन मिटा सकता है? তো গাইজ, আমি সৰুৰ পৰাই জানি আছোঁ যে বছৰত 12টা মাহ থাকে আৰু এই ভিডিঅ'টো চাইতো দেখাই বেছি এই বছৰটোত অক্টোবৰ মাহটোত 10টা দিন গায়ব হৈছে। আৰু এই ভিডিঅ'টো মই ইনষ্টাগ্ৰামত চাই কিনে মই মোবাইলৰ কেলেণ্ডাৰ এপত চালোঁ। সেই বছৰটোত যাই কিনে মই কেলেণ্ডাৰ এপত চালোঁ, তাতেতো 10টা দিন দেখিছি, 10টা দিন গায়ব হৈ থকা দেখিছি। আৰে ভাই, মোৰ মোবাইলত এক মাহে নাই, এক মাহটোৱে নাই, অক্টোবৰৰ মাহটোৱে নাই। আৰু আপোনাৰ যদি বিশ্বাস নহয়, এই বছৰটো আপুনি আপোনাৰ মোবাইলৰ কেলেণ্ডাৰ এপত মাৰি চাওক, অক্টোবৰ মাহটোৱে নাই। আচৰিত মানে ভাই, আচৰিত মানে কি হৈছিল সেই বছৰটোত, কি হৈছিল তাৰমানে অক্টোবৰৰ যি মাহটোৱে নাই। আপুনি বিশ্বাস নকৰিব পাৰে, আপোনাৰ মোবাইলৰ এপত চাই লওক, আপুনি কেলেণ্ডাৰ এপত চাই লওক, এই মাহটোত চাই লওক আপুনি। আৰু মই মোৰ মোবাইলৰ এপত ডিটেইলছখিনি মই ইয়াত দি দিছোঁ, আপুনি চাই লওক আপোনালোকে। মই মানে স্ক্ৰীন ৰেকৰ্ডিং কৰি কিনে দি দিছোঁ ইয়াতে। জানুৱাৰী ফেব্ৰুৱাৰী চব আছে, খালি অক্টোবৰৰ মাহটো নাই। আচৰিত তাৰমানে, আপোনালোকে মোবাইলত চাই লওক। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো আজিলৈ বাই বাই, আৰু নেক্সট ভিডিঅ'ত লগ পাম। আৰু এই চনটো আপোনালোকেও আপোনাৰ মোবাইলৰ কেলেণ্ডাৰত মাৰি চাওক, আৰু অক্টোবৰ মাহটো আপোনাৰ মোবাইলত আছে না নাই কমেণ্ট কৰি জনাব। তো আজিলৈ বাই বাই, জয় অসম, জয় জুবিন দা।